মেৰিনা বিচত আহি আছোঁ। এয়া চেন্নাই মেৰিনা বিচ হাইৱে। এয়া বোলে এইটো বিবেকানন্দন এয়া মিউজিয়াম। এয়া মেৰিনা বিচ, এইখন সাগৰ। বহুত বতাহ মাৰি আছে ইয়াত, ইমানে বতাহ উৰাই লৈ যাবগৈ আমাক। সাগৰ এইখন সাগৰ যোৱা ইমান বতাহ সাগৰ। চেন্নাই মেইন এপ'ল' হস্পিটেল গেট এইখন। চেন্নাই মেইন এপ'ল' হস্পিটেল চেন্নাই এপ'ল' হস্পিটেললৈ আহি আছোঁ। অলপ যাব লাগে 100 মিটাৰমান, তাৰপাছত আমি মেইন এপ'ল' হস্পিটেলৰ গেটত সোমাম আৰু। চেন্নাই মেইন এপ'ল' হস্পিটেল এখন গেট। এইখন এয়া চেন্নাই এপ'ল' হস্পিটেল এখন। এয়া এম্বুলেঞ্চ চেন্নাই মেইন এপ'ল' হস্পিটেল। এয়া ৰাতি চেন্নাই এখন অসমীয়া হোটেল চেন্নাই ব্ৰহ্মপুত্ৰ হোটেল। ইয়াত এতিয়া আমি আইচক্ৰীম খাবলৈ আহি আছোঁ। এখন চেন্নাই হোটেল ব্ৰহ্মপুত্ৰ হোটেল। ষ্ট্ৰবেৰী আৰু ভেনিলা। মই খাব ওলাইছোঁ ভেনিলা, আৰু ই খাব ষ্ট্ৰবেৰী আৰু ই খাব 70 ৰুপিজ। এতিয়া ষ্টাৰ্ট কৰিব ওলাইছোঁ আৰু। ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিলোঁ। বাই বাই বন্ধুসকল। ভিডিঅ'টো চাই যদি কিবা অলপ হ'লেও ভাল লাগিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কংকন ব্লগছ। অ'কে, বাই বাই।